Hello everyone, welcome back to my another video. मैं आपको पुत्र आपने अक्सरी. So guys, आज हमार family video होगले grade 4 exam दिवला गए तारे किसी मोहर तो अपना लोग देखा है सो video तो last तक साबो और like share subscribe करिबो ना पाहरिबो. এতিয়া আমি আহি পালো খেৰণী হায়াৰ সেকেন্ডাৰী স্কুলত আৰু প্ৰথম সিপৰ এক্সামটো হৈ গৈছে আৰু ক্যান্ডিডেট বিলাক ওলাই আছে. তো একেলগে চাই আহক কিমানজন ক্যান্ডিডেটে মানে এক্সামটো দিছিলে. একচুয়ালি এইটো চেণ্টাৰত ক'বলৈ গ'লে বেছিভাগেই উমেন কেটেগৰীৰ ক্যান্ডিডেট দেখা পাই আছে. Bro. এতিয়া আমি আহি পালো কপলি কলেজৰ আগত সকলোৱে ৰখি আছে. দাদা বাইদেউহঁতে নিজৰ পৰিয়ালৰ মানুহবিলাকৰ ৱেইট কৰি আছে. Everyone, welcome back to my another video. আজি grade 4 এক্সামৰ কাৰণে আহিছিলোঁ ইয়াতে খেৰণীত. তো এতিয়া এক্সাম শেষ হৈছে. তো চাওক বলক চাই আহোঁ কেনেকুৱা হৈছে, কিমানজন কেণ্ডিডেটে মানে এক্সাম দিবলৈ আহিছে. বহুতো গাড়ী ইয়াতে ৰখি আছে. এতিয়া মই আহি পালোঁ কপলি কলেজৰ আগত. কপলি কলেজৰ সন্মুখত বহুতো দোকান বহিছিলে. তাৰ পৰা খোৱা বোৱাৰ মানে একো প্ৰব্লেম হোৱা নাছিল আৰু দেখা পাই আছে এক্সাম খতম হ'ল এতিয়া, সেইকাৰণে সকলোৱে ৰখি আছে. সেইবিলাক সকলো পেৰেণ্টছ দাদা বাইদেউ মা দেউতা ৰখি আছে. আমি এতিয়া ওলাই আহিলোঁ কপলি কলেজৰ পৰা. এতিয়া যাম PVN চিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈকে, PVN হাইস্কুললৈকে, আৰু তাৰপিছত যাম আমি আদাৰ্ছ চিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ. তাৰপিছত আমি ঘৰৰ পিনে ৰাওনা কৰিম. Mấy tin mà sẽ ổn đi bạn. Thì thả đây nè. Anh ngộp nó phải xài ra.
চ' গাইজ এতিয়া এক্সামটো খতম হৈ গ'ল এতিয়া ৰিজাল্টটো একচুৱেলি হিমন্ত মামাই কোৱাৰ মতে ফেব্ৰুৱাৰী মাহত ৰিজাল্টটো দিব তাৰপিছত এপইণ্টমেণ্ট লেটাৰ 10 মে'লৈকে দিয়া যাব বুলি শুনিছোঁ এতিয়ালৈকে আপোনালোকে ফেব্ৰুৱাৰীলৈকে ৱেইট কৰিব লাগিব আৰু বেলেগ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকিব